Hello everyone, welcome back to my YouTube channel. আজি অসম চৰকাৰ নিযুক্তি পৰীক্ষাৰ বাবে আসাম জিঅ'গ্ৰাফি ওপৰত অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন কেইটামান লৈ আহিছো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ যত্ন কৰক। পলম নকৰি তেন্তে বলক আমি প্ৰথম কোৱেশ্চন পিনে আগবাঢ়ো। আজি প্ৰথম কোৱেশ্চনটো হৈছে কেতিয়া অসম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন্ধুসকল B 1974. নেক্সট কুৱেশ্যন লৈ আহিছোঁ পৰিভ্ৰমণী চৰাইৰ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা নিম্নলিখিত কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B ডিমা হাছাও। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ অসম ষষ্ঠমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B ৰাইনো নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A শিৱসাগৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল B যোৰহাট। নেক্সট কুৱেশ্যনটো লৈছোঁ পুৰাতাত্ত্বিক স্থান দেওপাহাৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C নুমলীগড় গোলাঘাট। নেক্সট কুৱেশ্যন নৰ্থ ইষ্ট আটাইতকৈ জনবহুল ধৰ্মীয় পৰ্যটন স্থান কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C কামাখ্যা টেম্পল। হাজোৰ হায়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C মণিকোট হিল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ ভাৰতৰ প্ৰথম দ্বীপ জিলা কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A মাজুলী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বন্ধুসকল ভাৰতৰ কোনখন নদী তিনিখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে D ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন সোণশিল মুখ্য ভাণ্ডাৰ আৰু জিলা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B ডিমা হাছা এণ্ড কাৰ্বি আলং। নেক্সট কুৱেশ্যন লোহিত আৰু দিবাঙৰ সৈতে সংযোগ চিৰাঙে নিম্নলিখিত কোনখন নদী তৈয়াৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে D ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশ কামেং বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A জিৰা ভৰালী। নেক্সট কুৱেশ্যন সুৰমা নদীৰ অসমৰ কোনখন বিখ্যাত নদীৰ আন এটা নাম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B বৰাক। নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনদী হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B সোৱণশিৰি। নেক্সট কুৱেশ্যন অসমৰ কোনখন নদীক সোণৰ নদী বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল C
সোৱণশিৰি। কোনখন নদীক তেজৰ নদী বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি লোহিত। নিম্নলিখিত কোনখন অসমৰ চহৰক চিৰন্তন ৰোমাঞ্চ চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল ডি তেজপুৰ। নেক্সট কুৱেশ্যনটো লাইছোঁ, নিম্নলিখিত কোনটো ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নলবাৰী। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো স্থান তিনিটা ধৰ্ম হিন্দু, বৌদ্ধ আৰু মুছলমানৰ বাবে তীৰ্থকেন্দ্ৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি হাজো। নেক্সট কুৱেশ্যন, ৰেচম উৎপাদনৰ বাবে কৌটিল্য অৰ্থশাস্ত্ৰৰ নলবাৰী জিলা কোনখন গাঁৱৰ কথাও উল্লেখ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চনকুৰিহা। নেক্সট কুৱেশ্যন, অসম কিমানটা তেল শোধনাগাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ 4টা 4। অসমৰ ময়ূৰ দ্বীপ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি উমানন্দ আইচলেণ্ড। নেক্সট কুৱেশ্যন, কোনটো উদ্যোগত মাইকা বহুলভাৱে ব্যৱহৃত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি। নেক্সট কুৱেশ্যন তোলা আহিছোঁ, সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি 79.5 মিটাৰ। নেক্সট কুৱেশ্যন তোলাইছোঁ, ডিমাপুৰ নিম্নলিখিত কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ ধনশিৰি। নেক্সট কুৱেশ্যন, বিশ্ব সোণালী ৰঙৰ মুগা চিল্কৰ সৰ্ববৃহৎ আৰু একমাত্ৰ উৎপাদক হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি আছাম। নেক্সট কুৱেশ্যন, নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল বি চিত্ৰাচল হিল। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰটো নিম্নলিখিত কোচ ৰজাৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে চি নৰনাৰায়ণ। হেল্ল' বন্ধুসকল, আজি অন্তিমটো কুৱেশ্যনলৈ আহিছোঁ। নিম্নলিখিত কোনটোক অসমৰ খাজুৰাহো বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ মাদান কামদেৱ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে নিশ্চয় কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।